কোনো ধৰণৰ পৰীক্ষা নাই, কোনো ভাইবা নাই। 10 পাছ হ'লেই চাকৰি। মেট্ৰিক পাছ কৰা সকলোৱে কৰিব চাকৰি। ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ জইন হ'ব, মেৰিট লিষ্ট মাৰিব। হেল্ল' এভৰিৱান, আটাইকে আকৌ এবাৰ অসমীয়া বিজ্ঞাপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ এটা ভিডিঅ', গুড নিউজ। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই পোষ্ট GDS ৰিকুৱাৰমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 23,759 BPM ABM ভেকেঞ্চি। গতিকে ইয়াত চাওক কিমানখিনি পোষ্ট আছে। এই গোটেইখিনি পোষ্ট আপোনালোকৰ কাৰণে হয়। আপোনালোকে অতি সোনকালে এপ্লাই কৰিব লাগিব। কোনটো বিভাগত কিমানটা পোষ্ট আছে ডিটেইলছত মই গোটেইখিনি আপোনালোকক জনাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাওক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকৰ কাৰণে আহিছে বিগ আপডেট। অতি সোনকালে আপোনালোকে এই চাকৰি লাভ কৰিব। গতিকে এইটো হৈছে ভাৰতীয় ডাক বিভাগে গ্ৰামীণ ডাক সেৱকৰ খালী পদৰ নিযুক্তিৰ বাবে ইয়াত অধিসূচনা ঘোষণা কৰিছে। এই নিযুক্তি অভিযানৰ লক্ষ্য হৈছে বিভিন্ন কাৰ্যালয়ত শাখা ডাক মাষ্টৰ মানে BPAM, সহকাৰী শাখা ডাক মাষ্টাৰ মানে ABPM আৰু ডাক সেৱক যিখিনি আছে সেইসকলৰ কাৰণে পদ খালী হৈছে। গতিকে আপোনালোকে অতি সোনকালে আবেদন কৰিব। ক'ত কিমানখিনি পোষ্ট আছে মই ডিটেইলছত গোটেইখিনি জনাম। অৰ্গেনাইজেশ্যন হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট। এটা নেম অফ দ্য পোষ্ট ইয়াত আপোনালোকৰ BPM এটা আছে। ইয়াত এইটো হৈছে আপোনালোকৰ শাখা ডাক মাষ্টৰ। আৰু ABPM এইটো হৈছে আপোনালোকৰ কাৰ্যালয় শাখা ডাক মাষ্টৰ, এইটো BPM গ'ল। আৰু সহকাৰী শাখা ডাক মাষ্টৰ হৈছে ABPM আৰু ডাক সেৱক হৈছে ইয়াতে ডাক সেৱকটো ইয়াতে লিখাই আছে। ইয়াত আপোনালোকৰ টোটেল পোষ্ট আছে 23,759টা। কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ। গতিকে চাওক কিমানখিনি আপোনালোকৰ কাৰণে ভাল সুযোগ আহিছে। আপোনালোকে মেট্ৰিক পাছ হ'লে আপোনালোকে এই চাকৰি কৰিবলৈ সুবিধা লাভ কৰিব। এজ লিমিট হৈছে 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ। এপ্লিকেশ্যন ফিজ 100 টকা। আৰু এইটো এপ্লাই ষ্টাৰ্ট হৈছে 2 ছেপ্টেম্বৰৰ পৰা মানে ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হ'ব 21 ছেপ্টেম্বৰ। গতিকে চাওক আপোনালোকৰ এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই। 2 ছেপ্টেম্বৰৰ আপোনালোকৰ এইটো ষ্টাৰ্ট হ'ব আৰু মাত্ৰ আপোনালোকে কেইবাদিনহে পাব। এই কেইদিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে আগতীয়াকৈ মই আপোনালোকক এডভাৰটাইজটো দি থ'লোঁ। কি কোৱালিফিকেশ্যন লাগিব আপোনালোকে ৰেডি হৈ থাকক। অতি সোনকালে আহি আছে আপোনালোকৰ কাৰণে সোণালী সুযোগ। আপোনালোকে এই সুযোগটো কেতিয়াও নেহেৰুৱাব। ঠিক আছে। আৰু এনেকুৱা আপ টু ডেট নিউজসমূহ পাই থাকিবলৈ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আহিছোঁ চাওক ইণ্ডিয়ান পোষ্ট GDS BPM ABPM ৰিকুৱাৰমেণ্ট 2026। ইয়াত গ্ৰাম সেৱিকা ভেকেঞ্চি দিছ ৰিকুৱাৰমেণ্ট ড্ৰাইভ এইমছ টু ফিল ভেকেঞ্চিজ ফৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ্ছ BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM এণ্ড ডাক সেৱক এক্ৰছ ভেৰিয়াছ অফিচাৰ্ছ। ঠিক আছে। ইয়াত আপোনালোকৰ চাৰ্টখন মই দি দিম। চাওক চাৰ্কুল ৱাইজ ভেকেঞ্চি ব্ৰেকআপ ক'ত কিমানটা আছে গোটেইখিনি জনাই দিছোঁ। ইয়াতে আমাৰ অসমত কিমানটা আছে চাওক 414টা আছে। আপোনালোকে যদি অসমত কৰিব বিচাৰে, যদি অসমৰ বাহিৰে আপোনালোকে অন্ধ্ৰপ্ৰদেশ, বিহাৰ, চণ্ডীগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ যিকোনো আপোনালোকে ৰাজ্যত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। কিন্তু অসম ৰাজ্যত আমাক 414টা আছে। গতিকে অসমত ভালেখিনি পোষ্ট আছে, আপোনালোকে এপ্লাই কৰিব পাৰি। ইয়াত আপোনালোকে 10 পাছ হ'লেই হ'ব। ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যন এক্সট্ৰা বিচৰা নাই, এক্সপিৰিয়েঞ্চ বিচৰা নাই। গতিকে চিলেক্ট প্ৰচেছটো হ'ব চিলেকশ্যন ইজ বেছড পাৰ্পলি অন এ অট'মেট মেৰিট লিষ্ট জেনেৰেট ফ্ৰম দ্য 10 গ্ৰেড মাৰ্কছ মিনিং দেয়াৰ আৰ এ ন' ৰাইটেন এক্সাম অৰ ইণ্টাৰভিউ। ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সামো নহয়, ইয়াত কোনো ধৰণৰ আপোনালোকৰ ভাইভাও নহয়। ইয়াতে ডাইৰেক্ট আপোনালোকৰ মাৰ্ক ৱাইজ কি হ'ব মেৰিট লিষ্ট পাৰিব। গতিকে ইমানখিনি সোণালী সুযোগ আপোনালোকে কেতিয়াও নেহেৰুৱাব। ঠিক আছে। চাওক গোটেইখিনি ডিটেইলছত দিয়া আছে। আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব ষ্টেপ বাই ষ্টেপ দিয়া আছে। আপোনালোকে এইখিনি চাই এপ্লাই কৰিব লাগিব। এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 2 ছেপ্টেম্বৰ, লাষ্ট ডেট হ'ব 21 ছেপ্টেম্বৰ। গতিকে অতি সোনকালে এপ্লাই কৰিব। আৰু কিবা যদি সবিশেষ জানিবলগীয়া আছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।